বাহ কি সুন্দৰ আৰু ইয়াতে বিভিন্ন ধৰণৰ খানা পায় আৰু আমি ইতিমধ্যে পাহাৰৰ পৰা যিটো আমি দেও পাহাৰ আছিলে তাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি পাইছোঁহি কাজিৰঙা অৰ্কিড পাৰ্ক আৰু খুবেই ভিৰ হৈছে। মই ফাৰ্ষ্ট টাইম আহিছোঁ আৰু আগতেও যদি এনেকুৱা ধৰণৰ ভিৰ হয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু খুবেই এক্সাইটেড হৈ আছোঁ কাজিৰঙা অৰ্কিড পাৰ্কখন চাবলৈ। ইউটিউবত দেখি আছিলোঁ, ছ'চিয়েল মিডিয়াবিলাক দেখি আছিলোঁ, কিন্তু আজি নিজ চকুৰে চাম বুলি বহুত ভাল লাগি আছে। আৰু এয়া দেউতা আগবাঢ়ি গৈছে আৰু আমি গোটেই ফেমিলি আহিছোঁ। ঘোঁৰা গাড়ী দেখোন, ঘোঁৰা গাড়ীও আছে, ইয়াত উঠিব পাৰে চাগে কিবা মাননি চাননি দিয়াৰ পাছত। আৰু চাইডে চাইডে বহুখিনি কিবা গাঁৱলৈ সোমাই যোৱা নিচিনা। ইয়াত ঘোঁৰা আৰু ম'হৰ গাড়ী, মানে নেদেখা বস্তু এটা দেখিলোঁ কিন্তু দেই, বহুত ভাল লাগিলে। এইবিলাক আগতে গাঁৱতহে দেখা পোৱা যায়, আজিকালি কিন্তু লুপ্তই হৈ গৈছে প্ৰায়। আৰু এই ফুলটো কলচী বুলি কয় নে বেলেগ কিবা নাম আছে নাজানো। এইটো ফুল আমি আগতে কিতাপত পঢ়িবলৈ পাইছিলোঁ আৰু পোক পৰুৱা সোমোৱাৰ লগে লগে ঢাকনিখন মাৰ খাই যায় আৰু সেই কীট পতংগ খোৱা গছ বুলি কয়। আৰু এইফালে ধুনীয়াকৈ ভিডিঅ' বনাই আছে আৰু বিশেষজ্ঞগৰাকীয়ে যিসকলে জানে তেওঁ বুজাই বুজাই কৈ গৈ আছে, দেখিছে সুন্দৰকৈ কোনজোপা কি ফুল, কোনজোপা কি হয়, কি কেনেকুৱা ধৰণৰ কাম কৰে, মানে কেনেকুৱা ধৰণৰ কোনটো মাহত ফুলে, সকলোখিনি কৈ গৈ আছে, দেখিছে সুন্দৰকৈ। সাইণ্টিফিক নেমটো ডিছকভাৰ কৰিছে, কিন্তু এইবিলাক বস্তু আমি ডমেষ্টিকেট কৰা নাই, সেইকাৰণে থলুৱা নাম বা কমন নেম মানে খুবেই কম আছে। এইটো চাগে এইটো ডান্সিং। আৰু কিন্তু ইয়াতে আহিলে আপোনালোকে ফুলবোৰ চাবহে পাৰিব, চুব নিদিয়ে ইয়াত, ড'ণ্ট টাচ বুলি লিখা থাকে। আৰু আপোনালোকে চুব নালাগেও, চকুৱে চাই আপোনালোকে উপভোগ কৰিব। আৰু বিভিন্ন ধৰণৰ ফুল আছে, এয়া দেখিছে কপৌ ফুল আছে, বিভিন্ন কিছুমান মই নামো নাজানো বাৰু ভালকৈ। আৰু এইটো কি ফুল আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু খুব ভাল লাগিছে কিন্তু এনেকৈ সংৰক্ষণ কৰি যে ৰাখিছে, আৰু যিবিলাক আমাৰ এই অসমত নাপায় সেইবিলাকো ইয়াতে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। আৰু ইয়াতে বিভিন্ন ধৰণৰ আমাৰ অসমীয়া সংস্কৃতিৰ বিভিন্ন ধৰণৰ সঁজুলিবিলাক আছে। ইয়াতে আমাৰ যিবিলাক কৃষিৰ লগত জড়িত বিভিন্ন ধৰণৰ সঁজুলিবিলাক, লগতে আমাৰ থলুৱা যিবিলাক সামগ্ৰী সেইবিলাক আছে, দেখিছে এইটো হৈছে কইনাৰ দোলা, ইমান সুন্দৰকৈ সজাই পৰাই ৰাখিছে। আৰু ইয়াত কিন্তু সোমাই যিবিলাক আমি আজিলৈকে দেখা পোৱা নাই, মই বুলি কৈছোঁ, মই যিবিলাক দেখা পোৱা নাই সেইবিলাক ইয়াত দেখা পাই বহুত মানে ভাল লাগিছে। আমাৰ অসমীয়া সংস্কৃতিৰ যিবিলাক আমি থলুৱাভাৱে ব্যৱহাৰ কৰি থাকোঁ, ইয়াত দেখিছে জুলুকি, দেখিছে ইয়াত দেখিছে কি সুন্দৰকৈ আছে। আৰু ইয়াতে ধানৰ বিভিন্ন ধৰণৰ বীজ যিটো তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে, যিবিলাক ধান মই আজিলৈকে দেখা পোৱা নাই, ইয়াতে নামবিলাক থৈ দিছে। আৰু খৰখেদাকৈ আপোনালোকক দেখাবলগীয়া হৈছে কাৰণ আমি যাব লাগিব, গধূলি হৈ আহিছে। আৰু ইয়াত দেখিছে মঞ্চখন, ইয়াত বিহু নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰি থাকে, কিন্তু আমাৰ চাবলৈ ভাগ্য নহ'ল। তেওঁলোকে ইয়াতে কৰি মেলি অলপ আঁতৰি গ'ল, মানে জিৰণি লৈছে আৰু ইয়াতে খানা খাব পাৰে। থালিখন এই ডাঙৰকৈ দেখিছিলোঁ কিন্তু খাবলৈ নাপালোঁ, দেৰি হ'ল, আমি বাহিৰতে খাই আহিলোঁ। ইয়াত দেখিছে সকলোৱে খাই আছে, ষ্টুডেণ্টবিলাকে। আৰু সঁচাকৈ ইয়াৰ নৃত্যবিলাক চাবলৈ খুব মন আছিল, কিন্তু আজি চোৱাৰ মানে ভাগ্য নহ'ল। আকৌ এদিন আহিব লাগিব, খৰখেদাকৈ চোৱা হৈছে। আৰু ইয়াতে মানে খানাৰ প্ৰাইচবিলাক লিখা আছে, কি খালে কেনেকৈ কি খালে কিমান ল'ব। আৰু ইয়াতে দেখিছে ফলটো কি সুন্দৰকৈ আছে, আৰু নামটো হৈছে চপেতলা নেকি, চপেটা। আৰু এইখন মূল গেটখন, এতিয়া ওলাই যাওঁ, বেছি দেৰি নকৰোঁ আৰু মূল গেটখন আকৌ আপোনালোকক দেখাই দিছোঁ। অৰ্কিড পাৰ্ক হয় এখন, যিখন আছে কাজিৰঙাৰ ওচৰতে। সকলোৱে জানে আৰু লোকেশ্যনটো, হ'লেও কৈ দিছোঁ আপোনালোকক বাহিৰৰ পৰিৱেশটো, আৰু খুব খৰখেদাকৈ দেখাবলগীয়া হ'ল।